আজি 25 বছৰ এখন গাঁৱত কোনো মহিলাৰ লগত মোৰ সম্পৰ্ক নাই। এইটো তেতিয়াহ'লে আপুনি গাছ কাটি বেজি লৈছিল না সেই বেজি আকে বেজি কিয় ভয় লাগব লোৱা নাই ও মা লোৱা নাই আমার কিচ্ছু লাগে না তোমার গল লাগে না বাপ মা মরে গেছে গর্দা কে রে মই মোক বেছি দৰকাৰ নাই মই লাগিলে কোনো বেলেগ ডাক্তৰ গুলে মই যোৱা নাই আৰু নলওঁ মই মোৰ জীৱনটো মোৰ কথাটো দেখা নাই আপুনি যদি বেজিটো নলয় গম পাইছো, আপোনাক আমি কথা এটা সুধিবলৈ মাতিছো। আগফালে আহক আহক আগফালে। কিন্তু বেজি নলওঁ কিয় নলয় সেইটো কথা কওকচোন। মই বেজি আজি 25 বছৰ এখন গাঁৱত কোনো মহিলাৰ লগত মোৰ সম্পৰ্ক নাই। এইটো সম্পৰ্ক থাকিলে এই বেমাৰটো নিবিড় গম পাইছে নাই? ভাৰতত এই বেমাৰটো হৈছে মানুহৰ কাৰণে যিমান এতিয়া আপুনি ঘৰৰ পৰা গোটেই গাঁও ঘূৰি ফুৰে নে নুঘূৰে? গোটেই পৃথিৱী ঘূৰো। গতিকে কোনো মহিলাৰ লগত সম্পৰ্ক বুলি নহয়, আপোনাক এতিয়া মই চুইছো বা কোনোবাই চুইছে সেই বেলেগৰ গা পৰা যদি আপোনাৰ ঘৰলৈ আহে। এই উৰিয়া গাঁৱত নেতন বাইদেউ বেজি দি আছিল, তাত গৈ চাহ খুৱাইছো বিস্কুট খুৱাইছো। মই বৌ আপোনালোকে চেক কৰক মোক কৰোণা বেমাৰ আছে নাই। মোক কোনো আজি 25 বছৰত কোনো মহিলাৰ লগত সম্পৰ্ক নাই। আপোনাৰ সম্পৰ্ক থকাটো নহয়, আপুনি বেজিটো লোৱাত আপোনাৰ কি আপত্তি? সেইটো বেজি নলওঁ। কিয় নলওঁ? মই আজিলৈকে হস্পিটাল গৈ বেজি লৈ পোৱা নাই। মই বেজি নলওঁ। আপোনালোকে তাৰ অনুমোদন কাৰণে কাইলৈ পুলিচে আহি পেলাই আপোনাক লৈ যাওক। কিলত নিয়ে লৈ যাওক। ডিচিয়ে হওক SP হওক। আপোনাৰ ডিচিয়েটো আহিব আপোনাৰ ডিচিয়ে হওক, যাওক ফোন কৰিলো মোক উঠাই দিয়ক। চকাবিলাক নিগাম চাই মাছে বাবা দেখিলে না ধৰি পেলাই মাহটো একদম নহয় বস্তু দেখা নাই মোৰ জীৱনটো মোৰ কথাটো দেখা নাই। মাৰিব নালাগে নহয়, মৰিবলৈ দিছি কিবা এটা হ'ব নেকি? আমার কিচ্ছু লাগে না তোমার গল লাগে না বাপ মা মরে গেছে গর্দা কে রে কিচ্ছু হইতো না কিচ্ছু নাই।